বংশটোৰ সন্ধান মই কেতিয়াও নিদিম। আইদেউ, আপোনাৰ ত্যাগৰ বিনিময়ত আমি আজি জয়মতী চিনেমাখনৰ শ্বুটিং সম্পূৰ্ণ কৰিলোঁ। আমি আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। এগৰাকী ছোৱালী হৈ পৰপুৰুষক বংশধৰ বুলি সম্বোধন কৰি চিনেমা কৰি দেখুৱাব আহিছ। আজিৰ পৰা তই বৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰ। আইদেউ সন্দিকৈ অভিনয়ৰ নামত নিজৰ জীৱন উচৰ্গা কৰে এই মহান শিল্পী।